কি তোক লকডাউন কাৰণে লাগে পা না ভাই গম পাইছা আজি যে কিছু কিছু লকডাউন খুলা দিলে তাই তোক মই লাগ পাইছো ভাই মোৰ যে কিমান ভাল লাগছি ভাই মই আহি জানো ভাই সঁচাকে নেকি সঁচাই ভাই কি কয় মোৰ মনটো বহুত ভাল লাগছি ভাই তো আমি ইকবালৰ তাকাই যাওঁ সি কিজানি লকডাউনৰ মাজত পঢ়ি আছে তামাম পঢ়ে নহয় সি এ সি পঢ়ব ইকবাল লকডাউনের বন্ধরে তই পঢ়ি আছা মানুহ কি বুলি হ'ব তাকে মন পঢ়ে নাই 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 পঢ়বি দে আমাৰ দৰে চলি পঢ়া টেবুলত বহিলিয়ে মালৰ কথা মনত পৰে হজি দে নাথাকে মালখানৰ কথা মনত পৰে বোলে এতিয়া এলা বাদ দি আমি জাবেদ ছাৰৰ তাৰপৰা আহোঁ লকডাউনটো কিছু কিছু খোলা দিছিয়ে স্কুল বা কেনে খোলে তাকে সুধিও য'তে আহে জাবেদ ছাৰৰ তাৰপৰা kan tuh aja deh. Iya tuh dia. Orang jerigan ya. Tuh aja deh. Sarang orang jiwa buri deh. Hihoron jage. Emuthi khopune kote uramare. Oh, David Chan. David Chan. Iya, sare di par bari. Oh, তোমার লোক দিছে। वो क्या है लिया? Oh no! তোমালোকে কি চিভিক সভাত কে আছা কি ক'ব লগা আছে কৈ যা কথাব স্যার আজিৰ পৰাইতো লকডাউন কিছু কিছু খোলা দিছিয়ে এতিয়া আমাৰ স্কুল কে কোন দিনৰ পৰা খুলিব ক'ব লাগে স্যার ইয়া তোমালোকক স্কুল লাগে পঢ়া চেৰাই না দেখোন তোমালোকক স্কুল লাগে তাতে তাৰ তোমালোকক মই তোমালোকক কালি অলপ শিকাম যে আমাৰ ঘৰতে আৰু ঘৰে চৰ এফালে আছোঁ তুমি কালি এখন গৰুৰ ওপৰত ৰচনা লিখি আনিছোন আৰু বাকীগিলা ভালদৰে অলপ প্ৰশ্ন চাইবি মই কালি অলপ আমাৰ ঘৰতে শিকাম যাম আৰু ছাৰ ইউনিফৰ্ম মাৰিব আহিব নালাগে যা এই ড্ৰেছতে আহিলে হ'ব যা তোমালোকে স্যার আমি তে যাও স্যার যা আমি চাৰে বজাত আহিলে হ'ব যা আরে স্যার হ'ব দে আমি যাও দে স্যার বল ও ক'ত যা এ জাবেদ ছাৰৰ পৰা আউৰা হয় নেকি যে তোমাৰ লগত তেলে আমো যাও বলা বল তেনেলি তো কালি আহিছে চলিকেইটা এই চালা চলিকেইটা আহিয়ে পোৱা নাই কালি 1:30 বজাতে আহিছে আহিনে নাহে বা ৰ ছাৰে না আমাক কিবা কয় এ নকয় ছাৰে কিয় ক'ব ছাৰে নকয় যো May I come in, sir? Yes, come in. Hey, kaya wala naman tumalaki yan? Sorry, sir. ও স্যার ভালো আছে না Sila, ano tumalaki? Hindi lagi na yan. স্যার নকপি দে ও sa sulida ka po, sir. Hey, bulo. Laba. Sabi mo. ঠিক আছে, sir. ও স্যার মো জুব লাগাই না Sila, ভালো ba? Hindi ভালো ba? Sulia. তোমালোকে মনে মিন থাক মই কেইটামান প্ৰশ্ন সুধি তোমালোকক ঠাই উত্তৰ দিবি আছো তই থিয়া দিছোন ও স্যার মাটিৰ ওপৰত থিয়া দিম নে বেঞ্চিৰ ওপৰত থিয়া দিম মূৰ্খ বেঞ্চিৰ ওপৰত থিয়া দে নেকি মাটিৰ ওপৰত থিয়া দি ইস ভগৱান কি পাল্লাত পুলু মোকে প্ৰথম থিয়া দিলে দিয়া ছাৰে বৰ খাতাৰনাক বস্তু আছে জানানে ৰাজু তুমি লকডাউনৰ দিনকেইটা কেনেকৈ পাৰ কৰিলা এ ছাৰ নকবি দে লকডাউনৰ প্ৰথম দিনটো বাইক চলাওঁতে পাৰ হৈছি বাকী কেইদিন কেনেকৈ পাৰ কৰিলা এ ছাৰ বাকী কেইদিন কাউৰ বা
হস্পিটেলত থাকান্তে দিনকেইটা পাৰ হ'ল লকডাউনৰ মাজত কিয় বাইক চলালি তই ছাৰ মই লকডাউন দিয়া গমেই পোৱা নাছিলো হস্পিটেলত যেতিয়া আছিলো তেতিয়াই গম পাইছিলো হয় নেকি হয় ছাৰ তই বহ যা যদু তই উঠছোন হয় ছাৰ যদু তোক মই এটা প্ৰশ্ন সুধো তই প্ৰশ্নটোৰ উত্তৰ দিবি হা অসমৰ মুখ্যমন্ত্ৰী কোন কোৱাচোন ছাৰ মই নাজানো অসমৰ মুখ্যমন্ত্ৰী মই কওঁ শুন মূৰ্খ সৰ্বানন্দ সোণোৱাল এতিয়া জানিলি না হয় ছাৰ জানলো দে দে কচোন হয় ছাৰ জানলো দে মূৰ্খ সৰ্বানন্দ সোণোৱাল বুৰ্বক তোক মই মূৰ্খ বুলি ভাবিছো সৰ্বানন্দ সোণোৱাল গম পাইছা অ' ছাৰ আপুনি মোক মূৰ্খ বুলি কৈছে নেকি গম পোৱা নাই মই ভাবিছোঁ ছাৰ মূৰ্খ সৰ্বানন্দ বুলি এতিয়াহে গম পালোঁ সৰ্বানন্দ সোণোৱাল তোক এটা প্ৰশ্ন দুটা থিয়া দিছো কি ছাৰ তোক যি মই গৰুৰ ওপৰত ৰচনা এখন লিখি আনিব দিছো লিখি আনছা না পাৰাই গেছি আই ছাৰক কি কওঁ এতিয়া মই মিছে ক'ব লগা এই আইডিয়া আছিল কি ভাবি আছা সেমেকা আমি কি আছা ছাৰ মই গৰুটোৰ পিঠিৰ ওপৰত ছাৰ ৰচনাখন লিখিব ধৰোঁতে ছাৰ মই গৰুটোৱে ছাৰ লাঠি মাৰি দিছি ছাৰ মোক তোক মই গৰুৰ পিঠিত ৰচনা লিখিব দিয়া না তোক মই গৰুৰ বিষয়ে লিখিব দিছো বুৰ্বক কৰবাত বক তই দিয়া দিছো তোক এটা মই প্ৰশ্ন সুধো ধৰা হ'ল ইকবলৰ পকেটত 10টা মাৰ্বল আছে অ' ছাৰ ইয়াৰ পকেটত মাৰ্বল নাথাকে এটাতে খালি লাভ লেটাৰ আৰু কমলা থাকে বল মই এতিয়া কি শুনিছো ৰাজাৰ মুখৰ পৰা অ' ছাৰ হাতীটোৱে এনে কৈছিয়া অ' ছাৰ মই যে মিছা কথা কৈছো ইয়াৰ পকেটত চেক কৰি চাওক হয় নেকি চাও এই ছাৰ মিছো কৈছে এই ছাৰ চামাৰি তই কি খাম হা ইমান ভাল চলটো বৈ আহিছা ইমান ভাল চলটো বৈ আহিছা তুমি মোৰ কথাটো ছাৰৰ আগত জট লাগিছে তোক যদি মই মাৰিব নোৱাৰো ৰাস্তাত চাবি তই টিউশ্যন ঘৰ পৰা ওলছো আগে মোক ঘেণ্টা কৰিবি তই জিঅ'চো তই এতিয়া এতিয়া যাম দুই গা ফাষ্ট কৰি আছা হা নাই ছাৰ নাই ছাৰ নাই বাকী কিনে ডিষ্টাৰ্ব হৈছে না নাই ছাৰ দে মনে মিল দিয়া চলিয়া তই নেইটা ঘৰত যাগেন আৰু ৰাকেশ তই না যদি বাটত আনে মাৰাব লাগে মোক কবিচোন তই ঠিক আছে ছাৰ এতিয়া তই ঘৰত যাগেন যে গোটাইতে দে ছাৰ আহো দে নাই ঠিক আছে ছাৰ বোলে ছাৰে গেছি এতিয়া আজো আৰু লাগছে মই ছাৰক মাতি নো এই ছাৰক মাতা নালগে এই তহঁতি মাৰাব নালাগে আৰু তই ক'ব নালাগে ছাৰৰ কথা এতিয়া আমি গোটা নাখাই যাওঁ এতিয়া ছাৰক কথাটো ক'লে ছাৰ অলপ বেয়া পাব বুজিছা না ঠিক আছে এতিয়া আমি ঠিক আছে খাব লগা ঠিক আছে